Hello guys, welcome to my YouTube channel. আজি আমি ক্লাস 10 অসমীয়া পাঠ্যপুথিৰ প্ৰশস্তি পাঠটি পঢ়িম। ইয়াতে বৰ বিশেষ বেছি বুজাবলগীয়া নাই কিয়নো গোটেই বস্তুবোৰ আমাৰ পাঠটিতে সন্নিবিষ্ট আছে। গতিকে ইয়াৰ পৰা চালেই আমাৰ যথেষ্ট যিখিনি আছে ইয়াতে দিয়া। আৰু সকলোকে জনাব বিচাৰো যে একেদিন অকমান ভিডিও বনাওঁতে অকমান দেৰি হৈ গৈছে কিয়নো মই অকমান ব্যস্ত আছিলো। গতিকে এতিয়াৰ পৰা ভিডিওবোৰ লাহে লাহে কন্টিনিউ হ'ব। সেয়েহে গোটেই ভিডিওবোৰ যাতে চাবলৈ আপোনালোকে নাপাহৰে তাৰ বাবে আহ্বান জনালো। প্ৰশস্তি এই কবিতাটি আমাৰ কবি হৈছে আমাৰ ৰঘুনাথ চৌধাৰীদেৱ। এই বিষয়ে আমি পঢ়িব লাগিব কিছুমান। এই বিষয়ে আমাৰ কিছুমান কোৱেশ্চন সোধা যায় সেইবোৰ আমি চাব লাগিব। এতিয়া আমি পাঠটি পঢ়ো। ইয়াতে দিয়া আছে উষাৰ কুম্মম ৰাগে ৰঞ্জিলে বসুধা দশদিশ উদ্ভাসিত কৰি। অৰ্থাৎ ৰাতিপুৱা দকমকালি পোহৰত ৰঙীন হল আমাৰ কি বসুধা। আৰু কি কৰি বুলি কোৱা হৈছে ইয়াতে কোৱা হৈছে চাৰিওপিনে বিলাই কেনে। অৰ্থাৎ দশদিশে উদ্ভাসিত অৰ্থাৎ চাৰিওপিনে বিলাই কি বিলাইছে পোহৰ অৰ্থাৎ ৰং যেটো কোৱা হৈছে ইয়াত। নৱকিশলয় দলে চামৰ ধুলাই প্ৰকৃতিক আনিলে হাদৰি। অৰ্থাৎ নৱকিশলয় দল অৰ্থাৎ আমাৰ নতুন কুহিপাতে চামৰ ধুলাই অৰ্থাৎ ধুলি জকৰা যিবোৰ জাকৰা আমাৰ ধৰি লওক ঝাৰু টাইপ যিবোৰ আমাৰ বস্তু থাকে সেইবোৰ। অৰ্থাৎ নতুন কুহিপাতে ধুলি জকাৰি প্ৰকৃতিক আনিলে সাদৰি। অৰ্থাৎ মানে কি আহ্বান জনাই আগবাঢ়ি লৈ আহিলে। কবি চিত্তহাৰী য'ত ফুল্ল কুসুমৰ আনন্দত প্ৰাণ তলমল। অৰ্থাৎ কবিৰ মন প্ৰাণ হাৰি নতুন পাহি মেলা ফুলবোৰে আনন্দত নাচি পৰি উঠিছে। তাৰপিছত দিয়া আছে যে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল। অৰ্থাৎ মন্দিৰৰ সমীপৰ ৰবাব ফুলেও দিছে আমাৰ কি প্ৰেম পৰিমল অৰ্থাৎ প্ৰেমৰ সুগন্ধ। তাৰপিছত দিয়া আছে যে উঠে তৰু হিৰে হিৰে বন বিহংগৰ ছন্দভৰা সমধুৰ টান। অৰ্থাৎ উঠে গছ অৰ্থাৎ তৰু অৰ্থাৎ মানে গছ উঠে গছ হিৰে হিৰে বন বিহংগ অৰ্থাৎ বন চৰাইৰ ছন্দভৰা সমধুৰ গান। তান মানে হৈছে গান। তাৰপিছত দিয়া আছে জল স্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। পানী মাটি আৰু আকাশ সকলোতে যেন ভগৱানৰ মহা অভিযান চলিছে তেনেকুৱা। তাৰপিছত দিয়া আছে যে কৰি দীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ শেষ কৰি মহাকাল ৰাত্ৰি। অৰ্থাৎ সঞ্চিত হৈ থকা যিবোৰ লেতেৰা পানী ফালি। অৰ্থাৎ মই কেৱল ইয়াৰ মই ডাইৰেক্ট যিবোৰ আমাৰ অৰ্থ বনে সেইটোহে ইয়াত বুজাই আছো। ইয়াৰ মূল ভাৱটো পঢ়িলে আমি সম্পূৰ্ণ বস্তুবোৰ বুজি পাম যে কিহৰ লগত কাক তুলনা কৰিছে। গতিকে সেইখিনিলৈ আপোনালোকে চাই থাকক। সঞ্চিত হৈ থকা লেতেৰা পানী অৰ্থাৎ পঞ্জীভূত ক্লেদ মানে হৈছে লেতেৰা যিবোৰ পানী আমাৰ সেইবোৰক ক্লেদ বুলি কোৱা হয়। সঞ্চিত হৈ থকা লেতেৰা পানী ফালি নাইকিয়া কৰি শেষ হ'ল মহাকাল ৰাত্ৰি। অৰ্থাৎ আমাৰ কাল ৰাত্ৰি অৰ্থাৎ যিবোৰ আমাৰ যাক আমাৰ অমাৱস্যা বুলি আমি জানো। তাৰপিছত দিয়া আছে যে উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী। অৰ্থাৎ আমাৰ পুৰোহিতবোৰক আমাৰ কি বুলি কোৱা হৈছে যে অমৃতৰ পুত্ৰ বুলি কোৱা হৈছে। অৰ্থাৎ আৰু কৈছে যে উঠা যত মুক্তি পথযাত্ৰী অৰ্থাৎ মুক্তি পথত যিবোৰ আমাৰ যোৱা যাত্ৰী আছে সেইবোৰক উঠিবলৈ দিছে। মোহন কৃষক বেনু অনাহত ছন্দে গাই মহামহিমৰ গান। অৰ্থাৎ মহামহিম মানে হৈছে ভগৱানৰ কথা কোৱা হৈছে ইয়াত। তাৰপিছত দিয়া আছে মৌ তন্দ্ৰালস তেজী উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপত ধ্যান। অৰ্থাৎ ভগৱানৰ ধ্যানৰ কথা ইয়াতে কোৱা হৈছে। আমি ইয়াতে কবিৰ মূল ভাৱটো পাঠবোধটো পঢ়িম। অৰ্থাৎ এই আমাৰ গোটেই কিতাপখনত কেৱল এইটোৱে এটা পাঠ হৈছে য'ত আমাৰ ইয়াতে মূল ভাৱ আৰু এক্সট্ৰা কৰি পঢ়িবলৈ লগা নাই কোনো। এইটো যিটো আমাৰ পাঠবোধ দিয়া আছে এইখিনি আমাৰ মূল ভাৱত লিখি দিলে আমাৰ এইখিনি ইয়াতেই সমাপ্ত হয়। আমি বহুতো ল'ৰা ছোৱালীয়ে মোক এতিয়াও মানে মেছেজ দি আছে যে তেওঁলোকক প্ৰশস্তি কবিতাটিৰ মূল ভাৱ লাগে। কিন্তু ইয়াৰ মূল ভাৱটো হৈছে যে ইয়াৰ পাঠবোধ যিটো দিয়া আছে সেইটো লিখিলে এইটোৱে আপোনালোকৰ মূল ভাৱ হৈ যায়। ইয়াৰ বাবে আপোনালোকৰ কোনো এক্সট্ৰা আপোনালোকে মূল ভাৱ লিখিব নালাগে। যদি আপোনালোকে ভাবে যে এইটো কাম আমি আৰু সুমধুৰ শাৰীত বা লাইনত আমি বনাই দিব লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব পাৰে, তেতিয়া মই বনাই দিম। কিন্তু মই ভাবোঁ যে এইটো কোনো প্ৰয়োজন নাই যিহেতু এইখিনি আমাৰ পাঠবোধটিত
গোটেইখিনি বস্তু আমাৰ ইয়াতে বিশ্লেষণ কৰাই ভালকৈ বৰ্ণনা কৰাই দিয়া হৈছে গতিকে এইবোৰ পাঠবোধটো আমি পঢ়ি চাওঁ ইয়াত দিয়া আছে যে প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে অৰ্থাৎ আমাৰ কবিতাত কি কথা কোৱা হৈছে যে কবিতাটিৰ গোটেই কবিতাটিৰ আমাৰ প্ৰকৃতিৰ সৌন্দৰ্যৰ কথা বৰ্ণনা কৰিছে সেইটো কথা ইয়াতে কোৱা হৈছে প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন অৰ্থাৎ প্ৰশস্তি মানে কি প্ৰশস্তি মানে হৈছে আমাৰ আৰাধনা বা গুণানুকীৰ্তন কৰা অৰ্থাৎ ভাল ভাল গুণ গোৱা গুণৰ কীৰ্তন কৰা এইটো কোৱা আমাৰ গুণানুকীৰ্তন আপোনালোকে সন্ধি এইবোৰ পাইছে চাগে তাৰপিছত দিয়া আছে যে বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে এইখিনি কথাকে দিয়া আছিলে যে আমাৰ এই প্ৰথম শাৰীটোতে দিয়া আছে যে উষাৰ কুম্ভম ৰাগে ৰঞ্জিলে বসুধা দশদিশ উৎপাদিত কৰি মই ইয়াত আপোনালোকক আগতে কৈছিলো কেৱল ইয়াৰ একচুৱেল মিনিংটো কি হ'ব এতিয়া আমি সুমধুৰ আকাৰত আমাৰ বস্তুখিনি কি হয় আমি সেইটো পঢ়িম ইয়াতে দিয়া আছে বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে চৌদিশে ফুলি থকা ফুলবোৰে প্ৰাণ আনন্দৰে ভৰি পৰিছে চৰাই চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে অৰ্থাৎ চৰাই চিৰিকটিৰ যিবোৰ মানে শব্দ উচ্চাৰণ ওলায় সেইবোৰক আমাৰ কি বুলি কোৱা হৈছে যে যেন সকলোতে তেওঁলোকে দেৱতাৰহে সন্ধান কৰিছে অৰ্থাৎ বিচাৰি ফুৰিছে ভগৱানক কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে অৰ্থাৎ কবিয়ে কি কৈছে যে অমৃতৰ সন্তান অৰ্থাৎ মানুহবোৰক বা আমাৰ গোটেই পৃথিৱীত থকা জীৱ জন্তুবোৰক কি অমৃতৰ সন্তান বুলি অভিহিত কৰি কৈছে যে কালৰাত্ৰিৰ শেষত অৰ্থাৎ অমাৱস্যাৰ শেষত তেওঁলোকক মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে তাৰপিছত দিয়া আছে যে কৃষক বেনুৱে বতাহত স্ৰষ্টাৰ গান গাইছে অৰ্থাৎ কৃষক বেনু আমি ইয়াতে শব্দ অৰ্থটো আমি পাইছো যে কৃষক বেনু মানে কি কৃষক বেনু মানে হৈছে কৃষক বাহৰ পৰা তৈয়াৰ কৰা এবিধ বাঁহী এইটো আমাৰ ইম্পৰ্টেন্ট হয় কৃষক বেনুৱে কি কৈছে যে বতাহত স্ৰষ্টাৰ গান গাইছে অৰ্থাৎ কৃষক বেনু অৰ্থাৎ কি বাঁহীয়ে আমাৰ কি কৰিছে বতাহত স্ৰষ্টাৰ গান গাইছে অৰ্থাৎ আমাৰ যি সৃষ্টিকৰ্তাৰ গান গাইছে কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে অৰ্থাৎ কবিয়ে ভক্তবৃন্দক কি কৈছে যে মোহ তন্দ্ৰা অৰ্থাৎ যিবোৰ আমাৰ মোহ পাশ সেইবোৰ আমাৰ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে অৰ্থাৎ ভগৱানৰ আৰাধনা কৰিবলৈ কৈছে প্ৰকৃতিৰ সন্মোহীন সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে অৰ্থাৎ প্ৰকৃতিৰ সন্মোহীন সুধাৰ মাজত অৰ্থাৎ যিবোৰ আমাৰ দৃশ্য বা যিবোৰ আমাৰ প্ৰাকৃতিক আমাৰ যিবোৰ গতিবিধি সেইবোৰক মাজত কবিয়ে কি দেখা পাইছে বাৰে বাৰে এই নেদেখাজনৰ অস্তিত্ব অৰ্থাৎ আমাৰ ভগৱানৰ অস্তিত্ব দেখিবলৈ পাইছে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত আঁৰত কবিতাটোত ঈশ্বৰৰ ভক্তি স্বৰূপ সোমাই আছে এইটোত আমি গম পাইছো গোটেই কবিতাটোত আমাৰ কেৱল এটা কথাই প্ৰকৃতিৰ উদাহৰণেৰে আমাক কি কৈছে যে ভগৱান বা ভক্তিৰ পথৰ আমাৰ এটা স্বৰূপ এটা অংকন কৰাইছে এক আধ্যাত্মিক সুৰেৰে কবিতাটিত গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে তাৰপিছত দিয়া আছে যে সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটিক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে এইখিনি হৈছে ইয়াৰ পাঠবোধ আৰু এইটোই হৈছে ইয়াৰে মূল ভাৱ যি যদি আপোনালোকে ভাবে যে এইটো লিখি আহিম বুলি তেতিয়াহ'লে এইটো লিখিব পাৰে আৰু যদি আপোনালোকে ভাবে যে মই ধুনীয়াকৈ সুমধুৰ লাইনত আপোনালোকক বনাই দিব লাগে তেতিয়াহ'লে মই এইটো বনাই দিম কিন্তু বৰ্তমানলৈকে আপোনালোকে যদি এই কবিতাটিৰ মূল ভাৱটো পোৱা নাই তেতিয়াহ'লে আপোনালোকে এইটো কণ্টিনিউ কৰিব পাৰে এতিয়া আমি পঢ়িম কিছুমান কবিৰ পৰিচয় দিয়া আছে যে ৰঘুনাথ চৌধুৰী বৰ্তমান নলবাৰী জিলাৰ মুকালমুৱা ওচৰৰ লাওপাৰা গাঁৱত কবি চৌধুৰীৰ জন্ম তেওঁৰ পিতৃৰ নাম আছিল ভোলানাথ চৌধুৰী সৰুতেই ভৰিত দুখ পাই চিৰদিনৰ বাবে ভৰি ঘূণীয়া হয় ঘৰুৱা অসুবিধাৰ কাৰণে সম্পৰ্কীয় ককায়েক এজনে শিশু ৰঘুনাথ চৌধুৰীক গুৱাহাটীলৈ লৈ আহি বিদ্যালয়ত নামভৰ্তি কৰাই দিয়ে অষ্টম শ্ৰেণীলৈকে পঢ়ি শিক্ষকৰ কঠোৰ শাসনৰ বাবে তেওঁ বিদ্যালয় এৰি যাবলৈ এৰি দিয়ে
ঘৰতে সংস্কৃত আৰু বাংলা কাব্য সাহিত্য অধ্যয়ন কৰিবলৈ লয়। পিছত কেইবছৰমান শিক্ষকতা কৰে। শেষত খেতি-বাতি কৰিবলৈ লয় আৰু তাৰ লগে লগে সাহিত্য সেৱাও কৰি থাকে। তেওঁ গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী কাকতৰ সহকাৰী সম্পাদক আৰু মইনা জয়ন্তী সুৰভি নামৰ আলোচনীৰো সম্পাদক আছিল। এইখিনি হৈছে আমাৰ ইম্পৰ্টেণ্ট। তেওঁ কি আছিল যে জোনাকী কাকতৰ সহকাৰী সম্পাদক আছিল আৰু মইনা জয়ন্তী আৰু সুৰভি আলোচনীৰ সম্পাদক আছিল। এইখিনি আমাৰ ইম্পৰ্টেণ্ট। তাৰপিছত দিয়া আছে যে চৌধাৰীয়ে জোনাকী কাকতেৰে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু আলোচনী বাহী আদিতো বহুতো কবিতা প্ৰকাশ পায়। তো তেওঁ কোনখন কাকতৰ জৰিয়তে তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰিছিল, সেইটো হৈছে আমাৰ জোনাকী কাকতখনৰ জৰিয়তে যি মানে প্ৰথম জোনাকী কাকতৰ বাবে তেওঁ কবিতা লিখিছিল আৰু তেওঁ তাৰপিছত কবিতা লিখিবলৈ অব্যাহত ৰাখে। গতিকে এইটো এটা ইম্পৰ্টেণ্ট MCQ বনিব পাৰে। তাৰপিছত দিয়া আছে যে আৰু আলোচনী বাহী আদিতো বহুতো কবিতা প্ৰকাশ পায়। প্ৰথম স্তৰত লিখা কবিতা হৈছে তেওঁৰ কবিতাবোৰ হৈছে কি সাদৰী। 1910 চনত প্ৰকাশিত হৈছিল, পুথিত সন্নিৱিষ্ট কৰা হৈছে। অৰ্থাৎ প্ৰথম স্তৰত যিবোৰ তেওঁলোকে কবিতা লিখিছিল সেইবোৰ সাদৰী নামৰ পুথিত সন্নিৱিষ্ট আছে। ইয়াৰ পিছত ক্ৰমে কেতেকী কাৰবালা, তাৰপিছত দহি কতৰা, নৱমল্লিকা আৰু মৰণোত্তৰ কালত মনাই বৰাগী। এইখন হৈছে আমাৰ ইম্পৰ্টেণ্ট মনাই বৰাগী। এইটো আগতে ক্লাছ 10ত আমাৰ অসমীয়া পাঠ্যপুথিৰে আছিল মনাই বৰাগী। এতিয়া আছেনে নাই মই ক'ব নোৱাৰোঁ। ক্লাছ 10 নে 9ত আছিলে। তথা পছতীয়া নামে গল্পৰ পুথি প্ৰকাশ কৰে। এই দুয়োখন ইম্পৰ্টেণ্ট। পছতীয়াখন আৰু মনাই বৰাগীখন এই দুয়োখন ইম্পৰ্টেণ্ট হয়, আমাৰ MCQত উঠাই দিব পাৰে ইয়াৰ পৰা। চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা তেওঁ লিখিছিল বাবে তেওঁক কি কবি বুলি জনা যায়? বিহগী কবি বুলি তেওঁক জনা যায়। এইটো আমাৰ ইম্পৰ্টেণ্ট যে কাক বিহগী কবি বুলি জনা যায়? ৰঘুনাথ চৌধাৰীদেৱক। আৰু এটা মিষ্টেক নকৰিব আপোনালোকে যে কিছুমানে লিখিব পাৰে যে ৰঘুনাথ চৌধুৰী নিলিখিব কেতিয়াও। যদি চৌধুৰী লিখে তেতিয়াহ'লে আপোনালোকৰ ভুল হ'ব। ৰঘুনাথ চৌধুৰী নহয়, অৰ্থাৎ চৌধাৰী হয়। গতিকে এইটোত আপোনালোকে মন কৰিব। বহুতে ভাবে যে এইটো ইমান চাব লগা নাই, কিন্তু ইয়াতে সকলোৱে গোল খায় পৰীক্ষাত। গতিকে এই সৰু সৰু যিবোৰ চিলি মিষ্টেক থাকে সেইবোৰ আপোনালোকে যাতে নকৰে, কিয়নো এক্সামিনাৰে মেট্ৰিক পৰীক্ষাত যদি আপোনালোকৰ পেপাৰখন ভাল হয় তেতিয়াহ'লে কেৱল আপোনালোকৰ চাই যে কোনটো বস্তু তেওঁ মাৰ্ক কাটিব পাৰে। আৰু আমি ধ্যান নিদিয়াকৈ আমাৰ কিছুমান ভুল হৈ যায় যে চৌধুৰী আছিল নে চৌধাৰী আছিল, এইটো আমাৰ কিছুমান ভুল হৈ যায় কেতিয়াবা। তো এইবোৰ যাতে ভুল নকৰে। তাৰপিছত দিয়া আছে যে তেওঁ 1935 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰো সভাপতি আছিল। এইবোৰ হৈছে আমাৰ ইম্পৰ্টেণ্ট MCQ বনিব পাৰে ইয়াৰ পৰা। তাৰপিছত ইম্পৰ্টেণ্ট শব্দ অৰ্থ কেইটাৰ ভিতৰত মই কৈ দি আছোঁ ইয়াতে যে অন্তৰিক্ষ, এইবোৰতো আপোনালোকে জানিব, গতিকে এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয়। ইয়াৰ ইম্পৰ্টেণ্ট হৈছে উষা মানে হৈছে ৰাতিপুৱা। ঋত্বিক মানে কি? ঋত্বিক মানে হৈছে আমাৰ যজ্ঞ কৰা পুৰোহিত। এইটো ইম্পৰ্টেণ্ট। কালৰাত্ৰিৰ অৰ্থাৎ ৰাত্ৰি বা ভয়াৱহ ৰাত্ৰি, এইবোৰ আপোনালোকে জানে, এইবোৰৰ পৰা নাহে। কিশলয় আহিব পাৰে। কিশলয় মানে হৈছে কুঁহিপাত বা গজালি বা কৌ। পিছক বেনু আহিব পাৰে। কুম্মম আহিব পাৰে। কুম্মম হৈছে কি? এবিধ সুগন্ধি হালধীয়া ফুলৰ শুকান গুৰি বা কেশৰ। ইয়াক প্ৰসাধনত ব্যৱহাৰ কৰা হয়, অৰ্থাৎ সজোৱাত ব্যৱহাৰ কৰা হয়। কুসুম মানে হৈছে ফুল, আপোনালোকে জানে, এইটো নাহে যিহেতু। ক্লেট মানে হৈছে গেলা মলযুক্ত পানী অৰ্থাৎ বা লেতেৰা পানী। চামৰ মানে হৈছে চুঁৱৰী বা চুঁৱৰ পহুৰ নিজৰে পৰা মাখি খেদোৱা বা ধূলি জকৰা এবিধ যতন, অৰ্থাৎ ঝাৰু। এইটো ইম্পৰ্টেণ্ট হয়। চিত্তহাৰী অৰ্থাৎ মন প্ৰাণহাৰী। তন্দ্ৰালস শ্ৰান্ত ক্লান্ত। তেজী মানে ত্যাগ কৰি, এইটো ইম্পৰ্টেণ্ট হয়। তেজী মানে হৈছে ত্যাগ কৰি। টান সুৰ, পৰিমল, পঞ্জীভূত, ফুল, বসুধা। বিহংগ মানে হৈছে চৰাই বা পক্ষী। মহামহিম মানে হৈছে অতিকৈ গৌৰৱান্বিত বা বৰমান্য। ৰঞ্জিলে শব্দ অৰ্থ আহিব পাৰে ৰঙীন কৰিলে বা পোহৰ কৰিলে।
এইবোৰ ইয়াৰে অতি চমু উত্তৰবোৰ এইবোৰ মই আপোনালোকক কৈ নিদিওঁ কিয়নো আপোনালোকে এইবোৰ ইতিমধ্যে পাইছে চাগে স্কুলত আৰু অলৰেডি মই প্ৰত্যেকটো অসমীয়া পাঠত মই এটা কথাই কৈ আহিছোঁ আৰু এতিয়াও সেইটোৱেই ক'ম যে ব্যাখ্যা মূলভাৱ আৰু আমাৰ যিবোৰ প্ৰসংগ সংগতি আহে এইবোৰত আপোনালোকে টেনচন ল'ব লগা নাই কিয়নো আপোনালোকক মই এটা ফৰ্মুলা বা সূত্ৰ এটা আপোনালোকক দি গৈছোঁ সেইটো হৈছে আপোনাৰ কি যিয়ে ব্যাখ্যা নাহক যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে আপোনালোকে মূলভাৱটো এজ ইট ইজ আপোনালোকে লিখি দিব পাৰে আৰু আপোনালোকক 5 মাৰ্কৰ ভিতৰত এটলিষ্ট আপোনালোকক 3 to তাত পাবাই তো সেইটো মোৰ ফালৰ পৰা আপোনালোক গ্যাৰান্টি দি দিছোঁ আপোনালোকে ট্ৰাই কৰি চাব এবাৰ গতিকে এইখিনিয়ে আছিল আজিলৈকে আপোনালোকে পাঠটি ভালকে এবাৰ পঢ়িব মই যিমান বুজাই দিয়াৰ পিছতো আপোনালোকে এবাৰ ভালকে নপঢ়িলে তেতিয়াহ'লে আপোনালোকে পাহৰি যাব আৰু যিমানবাৰ আপুনি পঢ়িব সিমানবাৰ আপোনাৰ মনত থাকিব ৰিভাইজ ইজ ইম্পৰ্টেণ্ট আপোনালোকে কিমান সময় পঢ়িছে সেইটো ইম্পৰ্টেণ্ট নহয় আপোনালোকে ৰিভাইজ কিমানবাৰ কৰিছে সেইটো ইম্পৰ্টেণ্ট গতিকে ৰিভাইজটো আপোনালোকে কৰিব যাতে আপোনালোকৰ পিছলৈ ৰৈ নাথাকে কোনো বস্তু আৰু এটা কথা ইয়াতে যে হোৱাটছআপ গ্ৰুপটো আমাৰ হোৱাটছআপ গ্ৰুপটো আপোনালোকে বহুতে জইন কৰা নাই ভিউ আহে কিন্তু আপোনালোকে জইন নকৰে কেলে জইন নকৰে মই এইটো নাজানো কিন্তু আপোনালোকে পাৰিলে জইন কৰিব 8011306226 এই নম্বৰটোত এটা হাই মেছেজ দি দিব আপোনালোকক যিবোৰ বস্তু আপোনালোকে এতিয়ালৈকে পোৱা নাই বা যিকেইটা পাঠ আপোনালোকে এতিয়াও বুজি পোৱা নাই সেইকেইটা পাঠ মোক হোৱাটছআপত পঠাব মই সেইটোৰ ওপৰত ভিডিঅ' বনাই আনিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ এইখিনি আছিল সো গুড নাইট